60,000 পলিচি বেছি বম কৰিছে পাৰ্টি খুৱাব লাগে এটা মন্দিৰ পাৰ্টিটো কিনিবা হ'ব হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ মোৰ খবৰ বহুতেই ভাল এতিয়া মই গা চা একদম ৰেডি কাৰণ মই এক জেগাত যাব লগা আছে যাম মানে মিটিং আছে মোৰ টিম মিটিং টাটা এআইৰ তাত যাম আৰু মিটিংখন হ'ব আমাৰ নলবাৰী বৰদৈচিলা হোটেলত আৰু তালৈকে যাম এতিয়া ভাবিছোঁ আজি আপোনালোককো লগত লৈ যাওঁ নেকি তেতিয়াহ'লে ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু আহক মোৰ লগত আহক দেৰি হৈছে বলক যাই আছোঁ ৰ'ব ব্ৰেক টাইম মানে মিটিঙৰ হেল্ল' গাইজ গাড়ীতে আমাৰ মিটিঙত মানে ব্ৰেক টাইম চলি আছে চাহ খাইছোঁ এয়া আমাৰ দিগন্ত মিশ্ৰ দা এখেত আমাৰ নলবাৰীৰ ব্ৰাঞ্চ মেনেজাৰ হয় টাটা এআইৰ কিবা ক'ব নেকি দিগন্ত দা মোৰ চেনেল চবকে হাই কৈছোঁ আৰু চবে যাতে আমাৰ সংগীতাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ে থেংক ইউ মানুহ হৈছে মোটামুটি 42 জন না 42 জন মই লাষ্ট গাইজ ময়ে লাষ্ট চবচে 42 নম্বৰ মই ওলাই আহোঁতে দেৰি হৈ গৈছে ন সেইকাৰণে আৰু মোৰ লিডাৰ আছে ৰ'ব আমাৰ মিণ্টু দা কিবা ক'ব নেকি কি ক'ম আমাৰ আজি টাটাৰ তাৰমানে এয়া হৈ আছে এই এখন গেট টুগেডাৰ মিটিং তো ইয়াতে সংগীতাও এজনী কি আৰু ফাইনেন্সিয়েল এডভাইচাৰ হয় টাটাৰ তো টাটাত যদি আপোনালোকে চাই লওক সংগীতাটোক লগ কৰিব এটা ভাল কেৰিয়াৰো আছে ভাল ইনভেষ্টমেণ্ট চলিউশ্যন আছে যাতে আপোনালোকে সহযোগ কৰে থেংক ইউ গাইজ প্ৰেমদা বোলে বৰদৈচিলা হোটেলত ইমান ডাঙৰ হ'ল মিটিং চিটিং কৰাৰ কাৰণে চব সুবিধা আছে যে বঢ়িয়া একদম নাই বেয়াকৈ কোৱা নাই এইটো মন্দিৰ আমাৰ ইয়াত বাইছন আমাৰ কিয় যোৱাকালি বম পলিচি এটা মাৰিছি 60,000 পলিচি বেছি বম পলিচি পাৰ্টি খুৱাব লাগে এটা মন্দিৰ পাৰ্টিটো কিনিবা হ'ব ঠিক আছে গাইজ মই আৰু একজন মানুহৰ লগত চিনাকি কৰাই দিম আমাৰ অখিল উজুৰি দা নমস্কাৰ এখেতে মানে বিৰাট হেল্পফুল মানুহ মোক বহুত ছাপোৰ্ট কৰিছে এইটো লাইনত তো কিবা ক'ব নেকি পইচা থাকিল থেংক ইউ ঠিক আছে গাইজ মিটিংখন শেষ হোৱাৰ পিছত লগ পাম এতিয়া ব্ৰেক টাইম দিছেতো অলপ দেৰিকৈ লগ পাই আছোঁ হেল্ল' গাইজ আমাৰ লাঞ্চ ব্ৰেক হৈ গ'ল এতিয়া আমি লাঞ্চ খাব যাওঁ তেতিয়া মানে চাহৰ ব্ৰেক আছিলে এতিয়া ভাতৰ ব্ৰেক দিগদাৰ আপুনি ক'ত পলাই আছে কওক মোৰ চেনেলত কিবা এটা সেইটো দিগদাৰ টাটাৰে ফেমিলি হয় দিগদাৰ আমাৰ টাটাৰে আৰু আপুনি ক'ত যে সেইটো মেইন নাই ঠিক আছে তো আমিও খাই একেলগে খাই পেলাই পিছত লগ পাই আছোঁ হা গাইজ আমাৰ শহৰত এটা একুৰিয়াম আছে
মিছাও কৈছিলোঁ ধৰা সাপ একডাল জীয়াও আছে বুলি চলিকেইটাই চাব আহিছে ধৰা সাপ চাব আহিছ ধৰা সাপ চাব আহিছ নেকি সঁচাই না ধৰা চাব আহিছ মই নাই কৈছিলোঁ ধৰা সাপ চাব আহিছে গাইজ ভাত খোৱা হ'ল এতিয়া কি খাওঁ জানে না বেগত লৈ আহিছিলোঁ তামোল এতিয়াতো তামোল নাপাওঁ চব পালিও তামোলখন খাই লওঁ ৰ'ব এই গাইজ মই আহি পালোঁ আহি এতিয়া গা পা ধুই ল'লোঁ অলপমান একদম বালি কিবা খজোৱা নিচিনা হৈছিলে তো সেইকাৰণে গাটো ধুই ল'লোঁ এতিয়া জিৰাম অলপমান এতিয়া আৰু ভিডিঅ' শ্বুট নকৰোঁ আৰু ক'ৰবাত গ'লে এনেও কিবা কাম কৰিলেও নকৰিলেও ভাগৰ লগাটো খাটাং তো সেইকাৰণে অলপ জিৰাই লওঁ যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই